হেল্ল' এভৰিৱান আৰু স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ বাৰীত এজোপা আচৰিত ধৰণৰ কলগছ আছে। বলকচোন চাওঁগৈ। পাইছোঁহি আৰু এইজোপাই মানে সেইজোপা কলগছ আৰু আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ৰ'ব, আপোনালোকক দেখুৱাইছোঁ। চাওকচোন, একেজোপা কলগছতে কেনেকৈ তিনিটা ফেঙনি মেলিছে। প্ৰকৃতিৰ কি আচৰিত সৃষ্টি নহয়নে? কিছুমানে কৈছে এনেকৈ বোলে কল লাগিব নাপায়। আপোনালোকে জনাবচোন, এনেকৈ কল লাগিলে কি হয়, ভালনে বেয়া? ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।